বন্ধুসকল ইন্টাৰনেট এনে এখন জগত য'ত সকলো পোৱা যায় সকলো মানে সকলোবোৰ যি চৰকাৰৰ দৃষ্টিত বেআইনী দৰাচলতে আমি ক'বলৈ ওলাইছো ইন্টাৰনেটৰ সেই অন্ধকাৰ জগতখনৰ বিষয়ে যাক ডাৰ্ক ৱেব বুলি কোৱা হয় ডাৰ্ক ৱেব হৈছে ইন্টাৰনেটৰ সেইটো পাৰ্ট য'ত সকলো ধৰণৰ বেআইনী বস্তু নিৰ্বিঘ্নে আৰু খোলাখুলিভাৱে কিনা বেচা কৰা হয় আপুনি ভাবিবও নোৱাৰিব যে ইয়াত জীৱ-জন্তু আৰু জীৱ-জন্তুৰ অংগ প্ৰত্যংগ পৰ্যন্ত বিক্ৰী কৰা হয় আমাৰ আজিৰ এই ভিডিঅ'টোত আমি ডাৰ্ক ৱেব সম্বন্ধে কেইটামান ফেক্টছ ক'বলৈ ওলাইছো যি শুনি আপোনাৰো বুকু কঁপি উঠিব তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো 14 বন্ধুসকল আপোনালোকে যদি গুগলত সাৰ্চ কৰে যে হাউ টু ভিজিট ডাৰ্ক ৱেব বা হাউ টু ফাইণ্ড ডাৰ্ক ৱেব তেনেহলে আপুনি তাত একো বিচাৰি নাপাব কাৰণ ডাৰ্ক ৱেব ইন্টাৰনেটৰ এনে এটা গোপন অংশ যাক বিচাৰি পাবলৈ সাধাৰণ মানুহটো বাদেই ইন্টেলিজেন্স এজেন্সি সমূহৰ বাবেও অত্যন্ত কঠিন ডাৰ্ক ৱেবৰ বেআইনী ৱেবসাইট সমূহত ভিজিট কৰাৰ মাত্ৰ এটাই উপায় আছে আৰু সেয়া হৈছে আপুনি এনে কোনো ব্যক্তিক চিনি পাব লাগিব যিয়ে আগৰ পৰাই এই ৱেবসাইট সমূহৰ বিষয়ে জানে আৰু তেওঁ আপোনাক সেই ৱেবসাইটবোৰলৈ লৈ যাব পাৰে 13 বন্ধুসকল ডাৰ্ক ৱেবত থকা যিকোনো ৱেবসাইটক নৰ্মেল ষ্টেণ্ডাৰ্ড ব্ৰাউজাৰ যেনে ক্ৰোম ফায়াৰফক্স বা অপেৰা আদিৰে এক্সেছ কৰিব নোৱাৰি কাৰণ এই ব্ৰাউজাৰবোৰ অতি সহজে ট্ৰেক কৰিব পৰা যায় সেইবাবে ডাৰ্ক ৱেব ইউজাৰে এই ষ্টেণ্ডাৰ্ড ব্ৰাউজাৰবোৰৰ সলনি tor ফ্ৰীনেট i2p আৰু ডিফল্টৰ দৰে ব্ৰাউজাৰহে ব্যৱহাৰ কৰে কাৰণ এই ব্ৰাউজাৰবোৰক সেন্সৰে ধৰা পেলাব নোৱাৰে আৰু এইবোৰে পিয়াৰ টু পিয়াৰ টেকনলজিত কাম কৰে অৰ্থাৎ ইহঁতৰ জৰিয়তে ইউজাৰে নিয়মিতভাৱে ডাৰ্ক ৱেব এক্সেছ কৰিব পাৰে আৰু ইয়াৰ এক্টিভিটিজ ডিটেক্ট কৰিব পৰাটো প্ৰায় অসম্ভৱ আটাইতকৈ আচৰিত কথাটো হৈছে যে এই সফটৱেৰবোৰক নৰ্মেল কম্পিউটাৰতো অতি সহজে ইনষ্টল কৰিব পাৰি 12 বন্ধুসকল ডাৰ্ক ৱেবত ইউজাৰৰ মাজত হোৱা কমিউনিকেশ্যন সম্পূৰ্ণৰূপে সুৰক্ষিত এজন ইউজাৰে যেতিয়া আন এজন ইউজাৰক কিবা মেছেজ পঠিয়ায় তেতিয়া এই মেছেজৰ ওপৰত এনক্ৰিপশ্যনৰ কেইবাটাও লেয়াৰ বহি যায় যাৰ ফলত হেকাৰৰ বাবে এই মেছেজটো পঢ়িব পৰাটো অসম্ভৱ হৈ পৰে তাৰ পাছত যিমানে এই মেছেজটো এটা ৰাউটাৰৰ মাজেৰে পাৰ হৈ যায় ইয়াৰ ওপৰত বহা এনক্ৰিপশ্যনৰ লেয়াৰ এটা এটাকৈ আঁতৰিবলৈ ধৰে আৰু শেষত এই মেছেজটো প্ৰকৃত ৰূপত তাৰ গন্তব্যলৈ গৈ পায় ইয়াৰ বাহিৰেও ডাৰ্ক ৱেবত মেছেজ দিয়া আৰু ৰিচিভ কৰা ইউজাৰ সদায় অজ্ঞাত বা বেনামীভাৱে থাকে অৰ্থাৎ যিকোনো ইউজাৰৰ পাৰ্সোনেল ইনফৰমেশ্যন যেনে নাম ঠিকনা আৰু বয়সৰ কোনো সম্ভেদ নাথাকে আনকি বন্ধুসকল ডাৰ্ক ৱেবত পইচাৰ লেনদেনো গোপনভাৱে কৰা হয় 11 বন্ধুসকল ডাৰ্ক ৱেবত যেতিয়া কিবা বস্তু কিনা হয় তেতিয়া তাৰ পেমেন্ট নৰ্মেল অনলাইন শ্বপিংৰ দৰে কেশ ক্ৰেডিট কাৰ্ড বা নেট বেংকিং আদিৰে কৰা নহয় কাৰণ এই আটাইবোৰ পেমেন্ট মোড পুলিচে অনায়াসে ট্ৰেক কৰিব পাৰে সেইবাবে ডাৰ্ক ৱেবত পেমেন্ট কৰিবলৈ ক্ৰিপ্টোকাৰেন্সি ব্যৱহাৰ কৰা হয় কাৰণ ক্ৰিপ্টোকাৰেন্সি হৈছে এটা ডিচেন্ট্ৰেলাইজ কাৰেন্সি যি ব্লকচেইন নামৰ এটা অত্যন্ত মজবুত আৰু সুৰক্ষিত টেকনলজিৰ মাধ্যমেৰে কাম কৰে সেই ক্ষেত্ৰত চৰকাৰী এজেন্সিসমূহৰ বাবে ক্ৰিপ্টোকাৰেন্সিৰ লেনদেন ট্ৰেক কৰিব পৰাটো অসম্ভৱ হৈ পৰে 10 বন্ধুসকল এই কথাত কোনো সন্দেহ নাই যে ডাৰ্ক ৱেব ব্যৱহাৰকাৰীসকলৰ বাবে ই এটা সুৰক্ষিত নেটৱৰ্ক কিন্তু তাৰ পাছতো চৰকাৰে সময়ে সময়ে ডাৰ্ক ৱেবৰ বিভিন্ন ধৰণৰ ৱেবসাইট বেন কৰি থাকে এই কথা কোনেও নাজানে যে কোনটো ৱেবসাইট কেতিয়া বন্ধ হৈ যাব এটি ৰিপৰ্ট মতে ইন্টাৰনেটত 55000টা এনে ৱেবসাইট আছে যিয়ে .onion ডোমেইন ব্যৱহাৰ কৰে আৰু তাৰ ভিতৰত 8400টা ৱেবসাইটহে এনে আছে যি এই সময়তো এক্টিভ হৈ আছে 9 বন্ধুসকল কিছু বছৰ আগতে ডাৰ্ক ৱেবত সিল্ক ৰোড নামৰ এটা ৱেবসাইট আছিল এই কোলা বজাৰখনত বেআইনী সকলো ধৰণৰ বস্তু যেনে ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ অনলাইন যোগে বিক্ৰী কৰা হৈছিল আৰু এই বজাৰখনত একাউণ্ট খুলিবলৈও পৰ্যাপ্ত ধন লাগিছিল কিন্তু তাৰ পাছতো ৰেজিষ্টাৰ্ড ইউজাৰৰ সংখ্যা 1 লাখ পাৰ হৈ যায় প্ৰায় 2 বছৰলৈ এই বেআইনী ৱেবসাইটটোত অবৈধ সামগ্ৰী বিক্ৰী কৰি থকা হয় কিন্তু 2013 চনত FBI দ্বাৰা এই ৱেবসাইটটো ট্ৰেক কৰি বন্ধ কৰি দিয়া হয় আৰু লগতে ইয়াৰ ফাউণ্ডাৰজনকো গ্ৰেপ্তাৰ কৰা হয় যি আজিও যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰি আছে 8 বন্ধুসকল মানুহৰ ক্ৰেডিট কাৰ্ডৰ ডিটেইলছ ডাৰ্ক ৱেবত আটাইতকৈ বেছি বিক্ৰী হোৱা বস্তুবোৰৰ ভিতৰত এটা য'ত শতাধিক কাৰ্ডৰ ডিটেইলছ একেলগে হোলচেলত বিক্ৰী কৰা হয় আৰু এইবোৰ কিনিবলৈ নিয়মিতভাৱে অকচন ৰখা হয় আটাইতকৈ বেছি বিড লগোৱাজনক এই তথ্যসমূহ বিক্ৰী কৰি দিয়া হয় ইয়াৰ ভিতৰত বেছিভাগ কাৰ্ড আগতেই কেনচেল হোৱা কিন্তু কিছুমান কাৰ্ড এক্টিভ অৱস্থাতো পোৱা যায় আৰু সেই কাৰ্ডবোৰেৰে ফ্ৰড ট্ৰেনজাকচন কৰি এওঁলোকে ধন ঘটে 7
বন্ধুসকল, ডাৰ্ক ৱেবত আটাইতকৈ বেছি বিক্ৰী হোৱা আৰু এটা বস্তু হৈছে মানুহৰ পৰিচয়, অৰ্থাৎ তেওঁলোকৰ আইডেণ্টিটি। আচলতে আমেৰিকাৰ নাগৰিকসকলৰ প্ৰত্যেকৰে এটা নিজা ইউনিক ছ'চিয়েল ছিকিউৰিটি নাম্বাৰ থাকে, যি সেই মানুহজনৰ আইডেণ্টিটি বুলি ধৰা হয়। এনে ক্ষেত্ৰত যিসকলৰ ক্ৰেডিট স্ক'ৰ 700তকৈ বেছি হয়, তেওঁলোকৰ ছ'চিয়েল ছিকিউৰিটি নাম্বাৰ চুৰ কৰি ডাৰ্ক ৱেবত বিক্ৰী কৰি দিয়া হয়, কাৰণ এই নম্বৰটোৰ জৰিয়তে বেংকৰ পৰা এটা ভাল এমাউণ্টৰ লোন খুব সহজে পোৱা যায়। 6. বন্ধুসকল, ডাৰ্ক ৱেবত ক্ৰেডিট কাৰ্ডৰ বাহিৰেও এমাজন প্ৰাইম আৰু নেটফ্লিক্সৰ দৰে OTT প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্যনো বিক্ৰী কৰা হয়। এই ছাবস্ক্ৰিপশ্যন চুৰি কৰা ক্ৰেডিট কাৰ্ডেৰে কিনা হয়, সেইবাবে ইয়াৰ পৰা কিনা একাউণ্ট তাৰ আচল দামতকৈ যথেষ্ট কম হয়। 5. বন্ধুসকল, ডাৰ্ক ৱেবত এনে আৰু বহুত বস্তু পোৱা যায় যি আপুনি পৃথিৱীৰ ক'তোতে কিনিবলৈ নাপাব। আৰু এনেকুৱা এটা ইলেক্ট্ৰনিক ডিভাইচ কিছুদিন পূৰ্বে চীনৰ এটা ডাৰ্ক ৱেবত দেখিবলৈ পোৱা গৈছিল। আচলতে এই ডিভাইচটো এটা পৰ্টেবল ইলেক্ট্ৰমেগনেটিক পালছ জেনেৰেটৰ, যি নিজৰ আশে-পাশে থকা যিকোনো ইলেক্ট্ৰনিক ডিভাইচ নিষ্ক্ৰিয় কৰি পেলায়। এনে ধৰণৰ ডিভাইচ বিভিন্ন অপৰাধমূলক কামতো ব্যৱহাৰ কৰিব পৰা যায়। সেইবাবে বেছিভাগ দেশত এনে ধৰণৰ ডিভাইচ বনোৱা বা বিক্ৰী কৰা সম্পূৰ্ণৰূপে বেআইনী। 4. বন্ধুসকল, আচল জীৱনত যিদৰে আমি বিভিন্ন ধৰণৰ লটাৰী খেল দেখিবলৈ পাওঁ, ঠিক তেনেদৰে ডাৰ্ক ৱেবত এবিধ বিটকইনৰ লটাৰী খেল হয়। এই খেলত ভাগ ল'বলৈ মানুহে বিটকইনেৰে ফিজ দিব লাগে। ইয়াৰ পাছত ভাগ্যৰ আধাৰত ভাগ লোৱা আটাইৰে মাজৰ পৰা এজন সৌভাগ্যৱান বিজেতাক বাছি উলিওৱা হয়, যিয়ে পুৰস্কাৰ হিচাপে জেকপট লাভ কৰে। আৰু এই জেকপট সেই বিজেতাজনক বিটকইন বা আন কিবা ক্ৰিপ্ট'কাৰেঞ্চিৰ ৰূপত দিয়া হয়। 3. বন্ধুসকল, এটা ভাল আৰু উচ্চমানৰ চাকৰি পাবলৈ হ'লে ডিগ্ৰী থকাটো জৰুৰী। এতিয়া বহুতে চাকৰি কৰিবতো বিচাৰে ঠিকেই, কিন্তু তেওঁলোকৰ কোনো ডিগ্ৰী নাথাকে। আৰু এনে লোকৰ সমস্যা দূৰ কৰিবলৈ ডাৰ্ক ৱেবত ভুৱা ডিগ্ৰী আৰু ডিপ্ল'মা বনোৱা কামো অতি সহজে কৰা হয়। আচলতে ইয়াত মানুহৰ ডিমাণ্ড অনুসৰি যিকোনো কলেজ বা ইউনিভাৰ্চিটিৰ ভুৱা ডিগ্ৰী মাত্ৰ কেইদিনমানৰ ভিতৰতে বনাই দি দিয়া হয়। 2. বন্ধুসকল, আপোনালোকে চিনেমাত এনে ধৰণৰ মাস্কটো নিশ্চয় দেখিছে, যি পিন্ধাৰ পাছত মানুহৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি হৈ যায়। বাস্তৱত এনে ধৰণৰ মাস্ক বনোৱা বা বিক্ৰী কৰা বেআইনী, কাৰণ ইয়াৰ দ্বাৰা অপৰাধ বৃদ্ধি পাব পাৰে। কিন্তু ডাৰ্ক ৱেবত এনে ধৰণৰ মাস্ক খোলাখুলিভাৱে বিক্ৰী কৰি থকা হয়। 1. বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে ডাৰ্ক ৱেবত দুষ্প্ৰাপ্য জীৱ-জন্তু কিনা বেচা কৰা বহুদিনৰে পৰাই চলি আহিছে। ইয়াত বাঘ, ঘৰিয়াল, সাপ, পোৱালী গৰিলা আদিৰ দৰে বিভিন্ন ধৰণৰ জীৱ-জন্তু কিনিব পোৱা যায়। ইয়াৰ বাহিৰেও ইয়াত জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ যেনে গড়ৰ খৰ্গ, হাতীৰ দাঁত, ভালুকৰ চামৰা আদিও পোৱা যায়, যি সঁচাকৈয়ে অতি চিন্তনীয় বিষয়। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।